হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। বতৰ যিহেতু বেয়া, কিন্তু আমাৰ BTCত এতিয়া খেল সপ্তাহ আৰম্ভ হৈ আছে। তাৰে কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমাৰ এইফালে চব খেলালৈ চলিব। আমাৰ ইয়াত ছোৱালী লং জাম্প আৰম্ভ হ'ব। হয়নে? আমি দৰ্শক, আমি হাত ছোৱালী বজাম। 10 নম্বৰ নেখেলে পিছে। মই নেখেলো দেই। কিমান প্ৰাইজ পালা নে? পালো। কিহত পালা? 100 মিটাৰ ৰেচ। কি পালা? থাৰ্ড। হ'ব দিয়া। বাৰবি! এই বহুত আগৰ পৰা অলপ পিছত খেলিম আৰু কি খেলিম কোৱা? আমি কি খেলিম কোৱা? আমি হেৰি খেলিম। চামুচ দৌৰ খেলিম। আমি ৰেডি চামুচ দৌৰ খেলিবলৈ। এয়া আমাৰ BTC প্ৰিয়ংকা বা কোৱা? মই পাওঁ, মই খেলোঁ, কিন্তু মই বুজো নাপাওঁ। আমি একোতে নহ'লে। বাৰবি বা অনুভৱ কোৱা? ভাল লাগিছে। নন্দিতা অনুভৱ? বহুত ভাল। ঠাণ্ডা টুপি চুপি পিন্ধি লৈছো। পিন্ধিবা টুপি? ঠাণ্ডা খেলছোৱাৰ মজাই কিবা ভাল লাগিছে। আমি বতাহ মাৰি আছে পুৰা। খেলৰ মাজতে আমাক বুট দিছে। বুট খাই লৈছোঁ। বুট খাই লৈ আকৌ খেল দেখাই থাকিম আপোনালোকক। এতিয়া মেইন খেল আছে। ৰছী টনা আছে, ল'ৰা ছোৱালী, তাৰপাছত চামুচ দৌৰ আছে, অংক দৌৰ আছে, চব দেখাই থাকিম। চাই থাকিব। এতিয়া আমি বুট চুট খাই পেটটো অলপমান ভৰাই লৈছোঁ আৰু। বুট মেইন আৰু খেলৰ মাজত। এয়া চবেই বুট খাই আছে। মই লৈ আহিছোঁ। এয়া মেমহঁতেও খাই আছে। বুট লৈ লৈছোঁ। তাৰপাছত এয়া খেলাৰ পৰিৱেশ, বতৰ খুব বেয়া খালি। তাৰ মাজতে আৰু এতিয়া ভলীবল আৰম্ভ হ'ব। এয়া চা। সাৰ্ভিস মাৰিছে, কিন্তু তেওঁলোকৰ ৰিচিভাৰ এইবাৰ সুন্দৰ এটা ৰিচিভ। লিফটিং সুন্দৰ আৰু চামুচ দৌৰ প্ৰতিযোগিতা। পানী পানী পাৰ দুগৰাকী ডিম্পি আৰু ৰীতা। দেখিবলৈ এংগলটো ভাল হৈছে। আমি এনেকে চাইড লৈছো ন। পাৰ পানী পাৰ পানী পাৰ নন্দিতা বৰুৱা। পানী ৰীতা পানী পাৰ পানী পাৰ পুনৰ পানী পাৰ পানী পাৰ দৰ্শনা শইকীয়া। এফালৰ পৰা আহি আছে যে মানে অকণমান চাপি দিয়া, এখন খুব সুন্দৰ খেল। ষ্টাৰ্ট। পানী পাৰ পানী পাৰ প্ৰিয়ংকা চাপি দিয়া সাগৰিকা। পুনৰ ষ্টাৰ্ট। পাৰ পানী পাৰ পানী পাৰ পানী 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 जोर लगा के जोर लगा के जोर लगा के जोर लगा के जोर लगा
মৰাণৰ নিচিনাকে খেল খালি খেল হোৱাই নাই এতিয়ালৈকে এতিয়া আমি পাইছোহি এয়া সাগৰ ঠাণ্ডাত নন্দিতা এয়া মই আমাৰ সেয়া মিউজিক চলি আছে এতিয়া দেখাই থাকিম ব'লক কি হয় চাই লগে আহা তাৰপৰা আহোঁগৈ এয়া আছিলে আমাৰ ৰংগোলী প্ৰতিযোগিতা আমি বেটি বচাও বেটি পঢ়াও এইটো থিম লৈ এইটো বনাইছিলোঁ আৰু আন এটা বনাইছিলে মৌৰা চৰাই তেনেকৈয়ে আমি বনালোঁ নতুন অভিজ্ঞতা মই আগতে কেতিয়াও বনাই পোৱা নাই বাৰু এনেকৈ প্ৰতিযোগিতাত ভাল লাগিলে বনাই এয়া আছিলে চালাড প্ৰতিযোগিতা কিন্তু ভিডিঅ' কৰাহে নহ'ল